আজি ৰাতিপুৱাই পঢ়ি অহা মহাবিদ্যালয়খনলৈ বাট ল'লোঁ, কাৰণ আজি বোলে তাত ফ্ৰেছাৰ আছে। আহিয়ে দেখোন মঞ্চৰ কাম সম্পূৰ্ণ হৈছেই, বাকী মানুহো গোট খাইছে। পিছে আজি ইহঁতৰ দেখোন বৰ লাজ, একেবাৰে নকইনা নিচিনা এক্টিং। প্ৰাক্তন ছাত্ৰ হিচাপে ষ্টেজৰ ওপৰত বহাৰ সুবিধাখন পালোঁ। যি কি নহওক, সৰুকৈ হ'লেও মোৰ সপোন এটা পূৰণ হ'ল। মই একেবাৰে চুক এটাতে বহি ল'লোঁ। ইয়াৰ পৰা ভিডিঅ' কৰিবলৈ ভাল। কোনোবাই সুন্দৰভাৱে নাচিলে, কোনোবাই আকৌ কাৰোবাৰ সুন্দৰ নাচ ষ্টেজৰ ওপৰতে বহি পেলাই প্ৰদৰ্শন কৰিলে। আকৌ কোনোবাই কাৰোবাক হাতত ধৰি পেলাই ষ্টেজলৈ আগুৱাই আনিলে। তাৰ মাজতে কোনোবাই আকৌ সুন্দৰভাৱে বিহু এফাঁকিকে ষ্টেজত জুৰিলে। আজিৰ যুৱ প্ৰজন্মৰ ৰীল ছবিখনে আধৰুৱা, গতিকে ৰীলছকো বাদ দিয়া নহ'ল। মাজতে চাহ খাবলৈ আহিলোঁ। মাজেদিয়ে ক'লে চাহ খোৱাটো হেনো যোৰহাটৰ ট্ৰেফিক জামৰ নিচিনা, আঙুলি বঢ়াবলৈ জেগা নাই। এইগৰাকীৰ আকৌ মেকুৰী ভূত লাগিলে, চেলেকি খাইছে দেখোন। মাজত বহুত মিটিং হ'ল আৰু বিভিন্ন সাংস্কৃতিক অনুষ্ঠান হ'ল। সকলো 1 মিনিটত দিব নোৱাৰি, গতিকে মই ইউটিউব চেনেলত দিম মলুৱা বান্দৰ, আৰু আপোনালোকে চাব, যিটো লিংক বায়'ত পাই যাব। শেষত ছিংগাৰ আহিল আৰু ধুনীয়াকৈ গান গালে, আৰু আমাৰ নিজৰ কাম কৰিলোঁ। আমি ষ্টেজৰ পিছত ধুনীয়াকৈ নাচিলোঁ আকৌ।